নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক বগৰী গছৰ ওপৰৰ পৰা মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে যিহেতু ভাৰতত লকডাউন আৰম্ভ কৰিছে, কোনো ঘৰৰ পৰা ওলাব পৰা নাই, গতিকে ঘৰত থাকি বৰ হৈ গৈছে। গতিকে কেনেকৈ অসমীয়া কেনেকৈ কিদৰে পাব, অসমীয়া গ্ৰন্থসমূহ PDF ফাইলত পাব। গতিকে বগৰী গছৰ ওপৰৰ পৰা মই হানি সিঙৰ ভজনখিনি প্ৰতিদিনে কোৱাৰ দৰে আজিও কৈ দিওঁ। যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ তাত পোনপ্ৰথমে পাবৰ বাবে। তেতিয়াহ'লে বলক তাড়াতাড়ি আমি ভিডিঅ'টোৰ মাজত গুচি যাওঁ। গতিকে এতিয়া সময় হৈছে ঘৰৰ ভিতৰত থাকি কিতাপ পঢ়াৰ, জ্ঞান বৃদ্ধি কৰা আৰু কৰোনা ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ। গতিকে এতিয়া আমি অসমীয়া PDF ফাইলবোৰ ক'ত পাম? অসমীয়া গ্ৰন্থসমূহৰ মামৰে ধৰা তৰোৱাল বা এনেকুৱা বহুতো গ্ৰন্থ আছে, সেইবিলাকৰ PDF ফাইল ক'ত পাম? যিহেতু বেছিভাগৰে ৰাতিপুৱাৰ ভাগতে 1 GB 2 GB ডাটা শেষে হৈ যায়। গতিকে PDF ফাইলটো ডাউনলোড কৰি আপোনালোকে গ্ৰন্থসমূহ পঢ়িব, ভাল জ্ঞান পাব। আগলৈও আপোনালোকৰ এনেকুৱা ধৰণৰ কিতাপবিলাক পঢ়িলে আগলৈও বহুত ধৰণৰ সহায় হয় বা জ্ঞান বৃদ্ধি হয়, সহায় হয়। গতিকে মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে PDF ফাইল পাব, আৰু যদি আপোনালোকক 3-4খনমান গ্ৰন্থৰ PDF ফাইল পাব, লিংকটো দিয়া থাকিব। আৰু যদি আপোনালোকক আৰু সেইকেইখন পঢ়া শেষ হয়, তাৰপিছত যদি আৰু লাগে আপোনালোকে পঢ়িব বিচাৰে, তেতিয়াহ'লে মোৰ তলত ডেছক্ৰিপশ্যনত মোৰ ইমেইল আইডিটো দিয়া আছে। আপোনালোকে তাত মেছেজ এটা দিলেই হ'ল যে মোক গ্ৰন্থখন লাগে বা এইকেইখন পঢ়ি শেষ হ'ল, মই আপোনালোকক মেইলত PDF ফাইলটো পঠাই দিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, সৰু ভিডিঅ' বগৰী গছৰ ওপৰৰ পৰা ইমানতে শেষ কৰোঁ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ আহিম। গতিকে আপোনালোকক কৈছোঁ, ঘৰৰ ভিতৰত থাকিব, সজাগ হওক, সুৰক্ষিত হওক। এইটো বেমাৰৰ মূল ঔষধে হৈছে নিজে সুৰক্ষিত থাকিলেহে, থকাটোৱে হৈছে এই বেমাৰৰ মূল ঔষধ। গতিকে আপোনালোক ঘৰৰ ভিতৰত থাকিব, ওলাই নাহিব। কিছুমান জ্ঞানী লোকে মূৰ্খ কাম কৰি আছে, আপোনালোক জ্ঞানী এনেকুৱা কাম নকৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বগৰী গছৰ ওপৰৰ পৰাই। বাই বাই।